হেল্ল' গুড মৰ্ণিং আৰু ৰাতিপুৱাই পুৱাই আজি হৈছে ফ্ৰাইডে শুভ নৱমী অষ্টমী আৰু নৱমী দুটাই পৰিলে আৰু এতিয়া ওলাইছোঁ শাৰী পিন্ধিছোঁ আজি এইটো দেখা পাইছেনে নাই লুকটো আজি শাৰী পিন্ধিছোঁ ৰাতিপুৱাৰ পৰা সময় নহয় দৌৰা দৌৰিকৈ পূজা চূজা কৰি ল'লোঁ আৰু এতিয়া আৰু মই যাব ওলাইছোঁ বাৰোৱাৰী পূজাখনত আৰু কালি গৈছিলোঁ বেলবৰণতো গৈছিলোঁ সেয়া দেখুৱালোঁ আপোনালোকক যিখিনি পাৰোঁ দেখুৱালোঁ তাকে এতিয়া ওলাইছোঁ কিন্তু মানে সেই আৰু ভালো লাগিছে পূজা বুলি আকৌ বেয়া লাগিছে সোনকালে এইবাৰ কিবা পূজাটো সোনকালে শেষ হৈছে নাজানো আৰু কিবা হৈছে গোটেই ৰাতি লাগি থাকে মানে গোটেই তিথিটো গৈছে আৰু ইমান বেয়াও লাগিছে তাকে এতিয়া বাৰু এই পূজাখনত যাওঁ তাৰপিছত দেখুৱাম আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম অ'কে আৰু এতিয়া আৰু মই ওলাই গৈ আছোঁ বাৰোৱাৰী পূজাখনলৈ আৰু আমাৰ ওচৰতে যিহেতু আৰু তথাপিতো মোক থ'ব আহিলে আৰু সেৱা কৰা নাছিলে সেইকাৰণে আৰু মই চাকিখিনি জ্বলাই দি আছোঁ আৰু ভিতৰলৈ সোমাই গ'ল আৰু অলৰেডি মানুহ বহুত ভিৰ হৈয়ে গৈছে আৰু ইফালে সেৱা কৰি আছে একচুৱেলি ইমান ভিৰৰ মাজত ইমান দেৰিলৈ নাথাকে আৰু সেৱা কৰি পেলাই গুচি যাব আৰু আজি যিহেতু নৱমী পৰিছে কৈ আছোঁ আৰু কুমাৰী পূজা আছে অলপ সময় লাগিব মোৰ কুমাৰী পূজা কৰি পেলাই তাৰপিছত গুচি যাম আৰু ইফালে সকলোৱে ব্যস্ত আৰু বিভিন্ন কামত আৰু অলপ পিছতে কুমাৰী পূজা ষ্টাৰ্ট হৈ যাব আৰু এতিয়া কুমাৰী পূজা ষ্টাৰ্ট হৈ গ'ল আৰু দেৱীক খুব ধুনীয়াকৈ এনেকৈ সজাই দিছে আৰু কুমাৰী পূজা হৈ আছে আৰু ময়ো অকণমান বস্তু লৈ আহিছিলোঁ মাৰ গৃহৰ পূজাৰ কাৰণে সেয়া দিম আৰু আমাৰ ইয়াৰে মূৰ্তি খুব ধুনীয়া হৈছে মই আগৰ ব্লগটোতো দেখুৱাইছোঁ এতিয়া পূজাখিনি হৈ যাওক তাৰপিছত আকৌ দেখুৱাইছোঁ আপোনালোকক আৰু কুমাৰী পূজা হৈ যোৱাৰ পিছত ঘৰলৈ গৈ আছোঁ যিহেতু ব্ৰেকফাষ্ট কৰা নাছিলোঁ সেইকাৰণে অলপ জিলাপিও লৈ গৈ আছোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ মোৰ লগত ডিম্পিও আছিলে তাই মেখেলা চাদৰ এযোৰ পিন্ধিছে খুব ধুনীয়া লাগিছে তাকে কৈ আছোঁ আমি এতিয়া কি খাম খিচিৰি খাম ন হয়নে আৰু জানেনে টিকলিটোক মই কৈ আছোঁ তোমাৰ ভিডিঅ' লৈ আছোঁ তুমি তোমাৰ ভিডিঅ' আহিব মোবাইলত তুমি দেখা পাবা তাকে তাই হাঁহি আছে অকণমান এয়া আৰু তাইৰ লগত ভাল লাগিলে মোৰ আৰু এতিয়া অষ্টমী আৰু নৱমী যিহেতু একেলগে পৰিছে আজি ভোগটো এতিয়া খাই আছোঁ আৰু তাৰপিছত অলপ আগতে মোৰ ফ্ৰেণ্ড দেৱাৱতীহঁতে খাই উঠিলে তাৰপিছত মই বহিলোঁ মোৰ অকণমান দেৰি হৈছিলে গুড মৰ্ণিং গাইজ আৰু আজি হৈছে দশমী ঘৰৰ পূজাখিনি কৰাৰ পিছতে পূজা মণ্ডপলৈ সোনকালে আহিলোঁ যিহেতু ৰাতিপুৱা বহুতখিনি নিয়ম হয় দশমী দিনাখন সেইকাৰণে চাকিখিনি জ্বলাই দিলোঁ তাৰপিছত এতিয়া প্ৰসাদখিনি আগবঢ়াই দি বহি ল'ম আৰু ইয়াতে বহুত ছিষ্টেমেটিক খুব ধুনীয়াকৈ সকলোৱে বহে আৰু সকলোকে অপৰাজিতাৰ পিছত দিব আৰু মন্ত্ৰ মাতি খুব ভাল লাগে সেইকাৰণে মই সদায় ইয়াতে আহোঁ আৰু গোঁসাইৰ ইফালে গোটেইখিনি ভোগ চোগ দিয়া হৈ গ'লে তাৰপিছত ষ্টাৰ্ট হৈ যাব ইয়াতে সেয়া মই দেখুৱাই আছোঁ সকলোৱে এনেকৈ বহি গৈছে আৰু অলপ পিছত আৰু ভিৰ হ'ব আহি আছে আৰু মানুহ আৰু এতিয়া মোৰ ওচৰত আছে ডাঙৰ বাইদেউ ভিনদেউ আহিছে ভিনদেউ পিছফালে বহি আছে
সেৱা কৰিলে। এতিয়া অলপ পিছত গুচি যাব, বহুত দেৰিলৈ থাকিব নোৱাৰে। আৰু এইবাৰ পূজাত বাইদেউহঁতে আছে কাৰণে খুব ভাল লাগিছে আমাৰ। আৰু এতিয়া গোটেই সেন্দুৰ খেলা, চাৰিওফালে সকলোৱে ইজনে সিজনক সেন্দুৰ দিয়া, সেয়া। আৰু ইহঁতসকলক সকলোকে কৈ আছোঁ শুভ বিজয়া বুলি চিঞৰি দিয়ে এবাৰ। আৰু এতিয়া গোটেইখিনি হোৱাৰ পিছত এতিয়া ঘৰলৈ যাম। ঘৰত গৈ পেলাই অকণমান ৰেষ্ট লৈ আকৌ ভোগ খাবৰ কাৰণে ওলাই আহিম। হেল্ল', গুড ইভিনিং। আৰু এতিয়া আজি হৈছে লাষ্ট বিজয়া দশমী, আৰু কালিও আছে, যিহেতু আজি ছেটাৰডে বহুতত নপৰে। তাকে ভাবিছোঁ আমি ওলাই যোৱা নাই পূজাৰ সময়ত, তাকে এতিয়া অকণমান ভাবিছোঁ ওলাই যাওঁ। এওঁ আৰু মই, এওঁ গাড়ী আনিব গৈছে। তাকে আৰু সকলোৰে যিমান ডাঙৰসকল আছে সকলোলৈ মই বিজয়া দশমীৰ সেৱা জনালোঁ আৰু সৰুলৈ মৰম। আৰু আজি অকণমান ঘূৰি ফুৰি আহোঁ, তাৰপিছত আকৌ দেখুৱাম, ওলাই যাওঁ, চাওঁ কি কি দেখুৱাব পাৰোঁ আপোনালোকক। অ'কে। আৰু আজি মোৰ এয়া ড্ৰেছ পিংক, একদম চিম্পল। আৰু তাৰপিছতে আমি দুয়ো এনেকৈ ওলাই গ'লোঁ। আৰু বহুত বছৰ আগতে মানে প্ৰায় 10 বছৰমান পাৰ হৈ গ'ল নেকি, বেছি হ'ব পাৰে। মালিগাঁৱৰ ফালে সেইটো ছাইডত অহা নাই, ৰেষ্ট কেম্পৰ ফালে বহুত বছৰ ধৰি। এওঁ ক'লে বোলো অকণমান যাওঁ, সেইকাৰণে মই ক'লোঁ অকণমান নাজানো আৰু আজি যদি জেমত ফচি যাওঁ নহয় কি হ'ব। আহি থাকোঁতে এনেকুৱা জেম নাছিলে, কিন্তু ভিতৰৰ ফালে সোমাই যাওঁতে চাগে জেম থাকিব পাৰে, এওঁ কৈ আছে। আৰু তাকে চাৰিওফালে ওলাই আহিলে এটাই ভাল লাগে কি সকলোৰে নতুন নতুন ড্ৰেছ, সেইবিলাকে কৈ আছোঁ। এনেই চালেও ভাল লাগে। তাকে ৰেষ্ট কেম্পৰ ফালে ভিতৰলৈ সোমাই আহি কিন্তু বহুত ভিৰ আছে। ওৱান ৱে কৰি দিছে, মানুহবিলাকৰ মানে দিগদাৰী হৈছে, বহুত ৰখিবলগীয়া হৈছে। পাৰ্কিং পাওঁ নে নাই নাজানো। এওঁ কৈছে যদি পাৰ্কিং পাওঁ অকণমান ৰখিম, আৰু নহ'লে নৰখোঁ, সেয়াই আৰু। আৰু কোনোমতে অকণমান পাৰ্কিং দেখা পাইছোঁ, আৰু তাতে ৰখি পেলাই এয়া অকণমান আমি নামি আহিছোঁ। আৰু চাওকচোন কেনেকুৱা ভিৰ, সাংঘাতিক। নাজানো মানুহ কোনফালেদি যাব কোনফালেদি নাযাব, এনেকুৱা ধৰণৰ সাংঘাতিক কথা। আৰু কোনোমতে এয়া অকণমান এওঁ ক'লে অকণমান চাই পেলাই আমি ঘূৰি যাম, আৰু বেছি কি নকৰোঁ। আৰু মেলা সাংঘাতিক মেলা হয়, আৰু মানুহ সাংঘাতিক। আজিতো তথাপিতো কম বুলিয়ে কৈ আছে এওঁ। অকণমান এওঁক ক'লোঁ ঠাণ্ডা বটল এটা লৈ লওঁ, আৰু অকণমান চাই পেলাই তাৰপিছত ঘৰলৈ ওলাই যাম আৰু। ইয়াৰ ডেক'ৰেশ্যন সাংঘাতিক হয় ৰেষ্ট কেম্পৰ, কিন্তু গোটেইকেইখন দেখুৱাবতো নোৱাৰোঁৱে। অকণমান চাইছোঁ আৰু মেলাখনৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আছোঁ। আৰু বিভিন্ন টাইপৰ মেলাত বস্তু আছে, আৰু এইবিলাক ইমান কিনাৰ ইমান একো ইণ্টাৰেষ্ট নাই মোৰ। অকণমান আৰু আমি লতাশিলৰ ফালে গ'লে অকণমান কিবা এটা ল'ম, তাতে অকণমান ওচৰতে হয়। এইবিলাক ল'ৰা ছোৱালীবিলাকৰ কি বুলি কয় জানো, চকৰি নাগৰদলা। চাওকচোন ইমান এনজয় কৰিছে। ল'ৰা ছোৱালীৰ কাৰণেই পূজা আচলতে। সৰু ল'ৰা ছোৱালী থাকিলে পূজা বস্তু কিনি দিয়া এইবিলাক ভাল লাগে। তাকে অকণমান চাই পেলাই এতিয়া আমি লতাশিললৈ গুচি যাম। আৰু তাৰপিছতে আমি লতাশিললৈ আহিলোঁ। লতাশিলত আহি পেলাই ৰাতি এনেকৈ ওলাই অহাই নাছিলোঁ। মূৰ্তিটো খুব ধুনীয়া হৈছে, আপোনালোকেও দৰ্শন কৰক যোনে যোনে অহা নাই। আৰু এটা কথা হৈছে, এওঁক মই কৈ আছোঁ কি লাগিব, বেলুন বন্দুক কিবা লাগিবনে, এওঁ হাঁহি আছে। তাকে মই কৈ আছোঁ। তাৰপিছত অকণমান এওঁ আৰু মই অকণমান ঘূৰি ফুৰি তাৰপিছত আকৌ অকণমান আছে কিবা দৰকাৰ বস্তু চাওঁ। আৰু ইয়াতে আচাৰৰ দোকান খুব ধুনীয়া দিছে, অলপ সেইবিলাকত ইণ্টাৰেষ্ট আছে মোৰ। বেলেগ বস্তু এইবিলাকে আৰু কিনো খাম, ঘৰত গৈ বইল ভাতটোৱে খাব লাগিব। আৰু তাকে অকণমান চাই পেলাই ঘৰলৈ গুচি যাম। আৰু তাৰপিছতে এই টিফিনৰ কাৰণে বেগ এটা লাগে, সেয়া ল'লোঁ। আৰু এইখিনিতে আজি ব্লগটো যিমানখিনি পাৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
ব্লগটো যদি ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই বাই